আজিৰ এই অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যেটো উদ্বোধনৰ সভা ইয়াত উপস্থিত আজি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত অলপ আগতে ভাষণ দি যোৱা আমাৰ কেবিনেট মিনিষ্টাৰ আমাৰ অজন্তা বাইদেউ আৰু উপস্থিত কেবিনেট মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিটিসি অঞ্চলৰ আমাৰ সন্মানীয় এমএলএ সকল আৰু আমাৰ বডলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ ইএম আৰু এমচিএলএ সকল আৰু সন্মানীয় আজিৰ এই সভাটো দায়িত্ব লৈ পেলাই এই সভাখন দায়িত্ব লৈ পেলাই আমাৰ আয়োজন কৰা আমাৰ কোকৰাঝাৰ ডিসি বাইদেউ এসপি ডাঙৰীয়া আৰু আমাৰ বডলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল সাহু ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় আই মাতৃসকল আৰু সন্মানীয় অৰুণোদয় বেনিফিচিয়াৰীসকল সঁচাকৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিটিসি ৰাইজৰ হৈ ধন্যবাদ দিছোঁ যে আজিৰ দিনত গোটেই বিটিসি অঞ্চলৰ 5খন জিলাত টোটেল 4 লাখতকৈ বেছি আমাৰ অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যেটো উদ্বোধনী সেইটো আজিৰ পৰা যেটো আৰম্ভণি হ'ব এই সুযোগটো দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ যাচিছোঁ যে এই বেনিফিচিয়াৰী এই অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয় অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে আপোনালোকে ভাবিব নালাগে যে বিটিসি অঞ্চলত কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে এনেকুৱা নহয় মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে আৰু যদি কোনোবা থাকি গৈছে সেইটো আৰু আমাৰ ডিসি বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে মুঠতে হয়তো কোনোবা এজন দুইজন বা তিনিজন এনেকুৱা থাকি যাব পাৰে সেইটো বাদ নপৰিব মুঠতে কন্টিনিউয়াস প্ৰসেস সেইটো দিয়াৰ পিছত আকৌ আমি নতুনকৈ লিষ্ট বনোৱা আমাক ডিসি বাইদেউ আমাক জনাই দিছে সেইটো কাৰণে যিসকলে আজিৰ দিনত অৰুণোদয় পাবৰ কাৰণে লিষ্টত অহা নাই সেইটো আপোনালোকে আফসোস কৰিব নালাগে পাই যাব তো অৰুণোদয় দিয়াৰ আসল সেম ডাঙৰীয়াৰ উদ্দেশ্যটো হ'ল যেন আমাৰ মহিলাসকলক অৰ্থনৈতিকভাৱে বা যিসকলে মানে ঘৰৰ মানে একো মানে কাম কৰি পেলাই খাব নোৱাৰা বা একো ইনকাম কৰিব নোৱাৰা লোকসকলক এই যেটো অৰুণোদয় আঁচনি ঘৰ চলোৱাৰ ক্ষেত্ৰত কিছু হ'লেও নিশ্চয় সহায় কৰিব বা আমাৰ মহিলাসকলক উন্নতিকৰণৰ ক্ষেত্ৰত সহায় কৰিব এই উদ্দেশ্যৰে যেটো আমাৰ সিএম ডাঙৰীয়াই এই অৰুণোদয় আঁচনিটো লৈছে সেইটো আমাৰ কাৰণে সকলো ৰাইজৰ কাৰণে খুব ভাল আঁচনি গোটেই অসমবাসীয়ে সেইটো সবে ভাল পাইছে আমি জানো আৰু আমি বিটিসি বাকী ৰাইজ হিচাপেও এই অৰুণোদয় আঁচনিৰ যেটো উদ্দেশ্য সেইটো নিশ্চয় সফল হ'ব আৰু ৰাইজৰ আশা আকাংক্ষা যেটো বহুত বছৰৰ পৰা সেইটো বিচাৰি আছিল নিশ্চয় এইটো সম্পূৰ্ণ হ'ব বুলি মই এটা বিশ্বাস আৰু মই কামনা কৰিছোঁ বিটিসি বাকী ৰাইজে যিসকলে বহুত বছৰৰ পৰা এইখিনি আঁচনিটো বিচাৰি আছে আজিৰ পৰা আৰম্ভ
আজিৰ পৰা যেটো আৰম্ভ হৈছে তো লেটলি হলেও আমাৰ বিটিসি বাকি ৰাইজে এই অৰুণোদয় যেটো আঁচনি তো পাবলৈ সক্ষম হৈছে জানক আৰু আমি বিটিসি হিচাপে আমাৰ কিছুমান কথা আমাৰ জনাব লগা আছে যে আমি বিটিসি হিচাপে আমাৰ যিখিনি সরকার হিসাবে বিটিসি বাকি রাইজক যিখিনি গরিব দুখীয়া সকলক হোক বা সেলফ হেল্প গ্রুপ সকলক হোক বা সিনিয়র সিটিজেন সকলক হোক বা আমার বিকলাঙ্গ বা হ্যান্ডিক্যাপ সকলক হোক যিখিনি আমি আঁচনি দিম বুলি আমি কথা দিছিলো হেতু আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম যেনেকৈ আমি সেলফ হেল্প গ্ৰুপৰ কথা কৈছে বা গরিব দুখীয়া সকলৰ বেনিফিচিয়ারি কথা কৈছে বা মাটিৰ পাট্টা দিয়াৰ কথা কৈছে হেতু আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে অকল কথাহে দিছে কাম কৰা নাই বুলি একো ভাবিব নালাগে আমি যেনেকৈ কথা দি আইছো সরকার আহা পিছত আমি সকলো জাতি জনগোষ্ঠীকে সমানে মানে গরিব দুখীয়া সকলক আমি আর্থিক সাহায্য দিয়াৰ কথা কৈছে বা বিকলাঙ্গ সকলক আর্থিক সাহায্য দিয়াৰ কথা কৈছে বা সিনিয়র সিটিজেন সকলক আর্থিক সাহায্য দিয়াৰ কথা বা আইনগতভাৱে যি সকলৰ লগত মাটিৰ পাট্টা নাই এই মাটিৰ পাট্টাটো দিয়া হ'ব বুলি কৈছে হেতু কতেই যিখিনি আমি ৰাজ্যৰ ওচৰত প্ৰতিশ্ৰুতি দি আছে হেতু আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম আৰু আমি কথা দি আইছো যে কোকৰাঝাৰ টাউন নিচিনা বা ওদালগুৰি টাউন বা বৰমা টাউন বা মছলপুৰ বা কাজলগাঁও বা যিমান টাউন কমিটি আছে বা মিউনিচিপাল কমিটি আছে ইয়াৰ ভিতৰত যিখিনি আমাৰ ৰাইজ আছে বা আমাৰ ৰাইজসকল আছে ইহঁতৰ যেটো হাউস টেক্স এইটো আগৰ চৰকাৰৰ দিনত অলপ বেছিকৈ দিয়া হাউস টেক্সটো বেছিকৈ লোৱা হৈছে বুলি আমি শুনিছো মানে লৈছে তো আমি এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে সেইটো আমি আপোনালোকৰ যেটো হাউস টেক্স সেইটো কমাই দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ কাউন্সিলত আলোচনা হৈছে বা ডিসিশন লোৱা হৈছে এইটো অকল আৰু ল্যান্ড ভ্যালু মানুহে 10 লাখৰ মাটি কিনিলে 10 লাখ খাজনা দিব লাগে এই সিস্টেমটো আমি বদলাই দিম এইটো আমাৰ বিটিসি অঞ্চলত এইটো খুব আগৰ সরকার দিনত মানে ল্যান্ড ভ্যালুয়েশনটো আমি এই যেটো ট্যাক্স লোৱা সেইটো আমি কমাই দিম বুলি আমাৰ কাউন্সিলত ইতিমধ্যে আলোচনা কৰা হৈছে মতে আগৰ সরকাৰৰ দিনত কি ভাবে এনেকুৱা ভ্যালু দেখাই পেলাই এনেকুৱা ইমান ট্যাক্স লৈছে আমি বুজি নাপাওঁ মতে আমি এইবাৰ ৰাইজৰ কাৰণে যাতে ৰাইজে ভালকে মাটিও কিনা ক্ষেত্ৰত যাতে হাৰাশাস্তি নহয় বা টাউনত থকা লোকসকলে যাতে ট্যাক্সৰ কাৰণে হাৰাশাস্তি নহয় সেইবিলাক কতে চালিজাৰি চাই পেলাই আমি সেইখিনি ট্যাক্সৰ ওপৰত আলোচনা অলৰেডি হৈছে আমি কমাই দিম বুলি আমাৰ বিটিসিত ইতিমধ্যে ডিসিশন লোৱা হৈছে তো সেইখিনি কথা যেনক আমাৰ বিটিসি অঞ্চলত PMOY সেইদিনা আমি আৰম্ভ কৰিছো বা বিটিসি অঞ্চলত আমাৰ সেম ডাঙৰীয়াই নিযুত মইনা যেটো আঁচনি হেতু ইতিমধ্যে সেইদিনা তামোলপুৰৰ পৰা আৰম্ভ হৈছে মতে অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ উদ্যোগত বহুত আঁচনি আছে এই আঁচনিৰ দ্বাৰা দি বিটিসি বাকি ৰাইজে বহুত লাভালাভ হ'ব বা গৰীব দুখীয়াৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত আজি আপোনালোকে জানে আমি বিটিসি সরকার হিসাবে ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি কৈছে সেম ডাঙৰীয়াই কৈছে আপোনালোকে বনাই ল'ব পাৰিব এইবিলাক অনুমতি আমি পাইছো মতে এইবাৰ বিটিসি অঞ্চলত আমি কৈছো আপোনালোকে যেনেকৈ ভাবিছে ইয়াতকৈ ডাবল গুণ আমি কাম কৰি পেলাই দেখাব পাৰিব বুলি মোৰ এটা বিশ্বাস আপোনালোকে ভাবিছে আমি হেতু লাগে কিন্তু ইয়াতকৈ আমি আপোনালোকে বিটিসি অঞ্চলত ভাবি আছে যে আমি 100 টকা পাম কিন্তু 100 টাকা নহয় 200 টাকা পাম আমি
আপোনালোকে যেটো ভাবিছে ইয়াতকে ডাবল আমি পাই আছো তো সেইখিনি কথা তো আৰু আমাৰ বহুত ক'ব লগা আছে আমি পিছত আপোনালোকক জনাই দিম সময়ৰ অভাৱ আমাৰ সিএম ডাঙৰীয়া আকৌ বহুত মিটিং আছে তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ থ্যাংক ইউ ধন্যবাদ